welcome back to my YouTube channel. First of all, happy Holi. সকলোকে হোলিৰ শুভেচ্ছা জনালো। আশা কৰো আবিৰৰ ৰঙে ফাকুৰ ৰঙে সকলোৰে জীৱনলৈ ৰং কঢ়িয়াই আনক, সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক। মই ইয়াতে গুৱাহাটীতে আছো, বাছকম কৰি আছো গুৱাহাটীতে। ঘৰলৈ যাব নোৱাৰিলো, বন্ধ আছিলে, যথেষ্টখিনি বন্ধ আছিলে। বাট আই এম লাকি এনাফ কি ইয়াতে মোৰ ফ্ৰেণ্ড থাকে। ফ্ৰেণ্ড মানে ফ্ৰেণ্ড হু ইজ একচুৱেলি ফেমিলি, তেনেকুৱা ফ্ৰেণ্ড হয়। চ' তেওঁলোকৰ তালৈ আহিলোঁ। মই য'ত আছোঁ মানে মোৰ ফ্ৰেণ্ডজনীৰ ঘৰত, তাহাঁতৰ আৰু সেইটো বিল্ডিঙৰে আৰু এগৰাকী আণ্টিৰ ঘৰত আজি পূজা পাতিছে। তেওঁলোকে কিবা পূজা পাতে আৰু খানা খুৱায়। একচুৱেলি পিজিত থকা ষ্টুডেণ্টৰ কাৰণে এনেকুৱা কিবা ফাংচন হ'লে কিমান ভাল লাগে যে মই এইকেইদিন ভালকৈ খাই আছোঁ। মানে ইয়াতে আহিলোঁ যেতিয়া মোৰ ফ্ৰেণ্ডজনীৰ ঘৰত, কিন্তু হ'লেও বুজিছে যে কি ক'ব বিচাৰিছোঁ। চ' ব'লক যাওঁ আণ্টিৰ ঘৰলৈ, কি হৈছে চাওঁগে। হাই গস্মিতা, কি বনাইছা তুমি? মালপোৱা। আজি ঢেৰ খানা খাম আমি ন? এয়া এইজনী চোৱা, হেপী হলি। লগালে মোক ভাবিছিলো মোক নলগাই, বাট পোৱালিকেইটাই মোকো লগাই দিলে। ইয়াত কি হ'ব? লোকেল চিকেন বা কিবা ৰান্ধনী, আজি ঢেৰ ৰান্ধনী। এইফালে গৰম গৰম লুচি। আন্টিয়ে কি কৈছিলে, তেলটো গৰম হ'বলৈ তাৰপিছতে লুচিখন দিবি। এইটো তোমাৰ দিবলৈ মন গৈছিলে, তোমাৰ মানে একেবাৰে ৰ'বলৈ ইচ্ছা যোৱা নাছিলে, কিন্তু এতিয়া তাৰ পৰিণাম সেয়াই হৈছে কি মিঠা। এয়া চোৱা কিমান ধুনীয়া ধুনীয়া বনিছে। হয় দে, খানা বনাওঁতে কি একেবাৰে ভাল ড্ৰেছ কৰি ল'বি নি? মেকআপ আৰু কিবা আৰু কৈ দিয়াচোন, আৰু কি আছে? ফাউৰি হ'ব ফাউৰি। আকৌ এবাৰ আন্টি, আকৌ এবাৰ। মোৰ ইউটিউব চেনেলৰ ভিডিঅ' এটা বনাইছো নহয়। ইমানবোৰ বস্তু খালো আমি। ভাতটো আছে, কিন্তু ভাতটো মানে এতিয়া অনা নাই আৰু, সেইটো আনিব। চব খাই বেহুচ খাই ফিউজ হ'ল। কি কি আছে কৈ দিয়া আকৌ। পনীৰ, দালি, পুৰি, মাংস, পকৰি, মালপোৱা, বেঙন ভাজা আৰু আমি এনেই অকণমান ওলাই আহিছিলোঁ, কিন্তু ৰাস্তাত এটা মানুহ নাই, গোটেইকণ খালী চাওক। কোনোৱে নাই। আমাৰ প্লেন আছিলে বেলেগ, কিন্তু শেষত গৈ নহ'লেগে। পোৱালিটোকো লৈ আহিলোঁ আমি। কি
কি ক'ম আৰু মোৰ নিচিনা চাগে ইমান এইখন বেয়া মানুহ কোনো নাই কাৰণ কিয় ফাৰ্ষ্ট ভিডিঅ'টো আপলোড কৰিলোঁ ছেকেণ্ড ভিডিঅ'টোৰ কাৰণে চব শ্বুট কৰিলোঁ এডিট কৰিলোঁ জাষ্ট ইউটিউবত আপলোড কৰিবলৈ বাকী আছিলে অকণমান কাম বাকী আছিলে ডিলিট হৈ থাকিলে ভিডিঅ'টো তাৰপিছতে ভাবিলোঁ কি আজি এফালে ওলাই যাম বহুত ধুনীয়া জেগা এটা আছে মানে মই য'ত আছোঁ তাৰ ওচৰতে তো সেইফালে ওলাই যাম আমি ধুনীয়াকৈ ওলায়ো আহিলোঁ ওলাই অহাৰ পিছত অলপ গ'লোঁ যোৱাৰ পিছত দেখিলোঁ কি একদম খালী ৰাস্তাটোত একো নাই আৰু মানে মানুহবোৰে পূৰা হলী খেলি আছে অলপ ভয় লাগিলে মানে যিমান যি নহ'লেও তেনেকৈ ওলাই যোৱাটো সুবিধাজনক নহয় বুলি ভাবিলোঁ চ' ঘূৰি আহিলোঁ ঘূৰি আহি পেলাই তাত বহি আছোঁ উপায়টো নাই কাৰণ প্লেন ছাকচেছফুল নহ'লে যেতিয়া কিবা এটাটো কৰিব লাগিব নহয় ইয়াতে বহি আছোঁ যিৰ কাৰণে ইমানেই মই কেনেকৈ আজি হলীটো পাৰ কৰালোঁ সেইটোকে অকণমান দেখালোঁ পিজিত থকা হ'লে চাগে ইমান কোনো নহ'লে হয় ইয়ালৈ অহাৰ কাৰণে কিবা এটা অকণমান বেছি একো নাই নিজৰ মাজতে ফূৰ্তি কৰিলোঁ নাচিলোঁ খালোঁ সেয়াই বহুত কাৰণ এতিয়া যিটো চিটুৱেশ্যন হৈছে মই ভাবোঁ বাহিৰলৈ ওলাই গৈ এনেকৈ খেলিলে আমি আগৰ নিচিনা হ'ব পাৰোঁ যিটো আমি নিবিচাৰোঁ কেতিয়াও চ' সেয়াই আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব বাই বাই subscribe our channel yes like share comment yes and bye bye